प्रत्येक बছৰে ভাঙে নেকি? प्रत्येक बছरे कोनबा पॉइंटत লৈ যাব নহলে আমাৰ 2000 চনৰ পৰা এই পাঁচবাৰ ভাঙিছে এই কামখিনি হ'লে ব্ৰিজ ক্লজিং হ'লে এইটো অলপ আগুৱাই পেলাই হ'ব নহয় কিন্তু স্যাৰ এইখিনি কথাই ক'ব লাগে স্যাৰ পাব্লিকে সমস্যা এইটো ঠিক কৰিব দিয়া নাই স্যাৰ এইটো হ'লে কেতিয়াও সমাধান নহয় যদি এইটো আগৰ পৰা ৰিং নকৰে এইটোতো ব্ৰিজ ক্লজিং কৰি লাভ নাই এইটো আকৌ ভাঙি যাব এইটো নাকাটিলেও আপুনি ইয়াত ৰিফ্লেক্টৰ লগাই দিলে এইটো নিজে নিজে গুচি যাব বইলিং আগৰ পৰা হৈ আছিল মানে এইবাৰ আগততো স্যাৰ 2020 হৈছিলে স্যাৰ 2020 হোৱাৰ পিছত আৰএছৰ প্ৰপ'জেল দিয়া নাছিলে এইখিনি পাৰ্টত স্যাৰ আমি আৰএছটো কৰিছিলোঁ কিন্তু ৰিপৰ্ট এটা দি দিয়ক যে কোন তাৰিখে ৱৰ্ক অৰ্ডাৰ পাইছিলে কিমান দিনত ক্লোজাৰ আছিলে আমাৰ যিখিনি জাগাত ভাঙিলে সেই জাগাত যদি আকৌ মথাউৰি বনাই মথাউৰিটো নাথাকিব অকণমান পকাই বনাব লাগিব